Hello friends, welcome back to my channel Deba's vlog. Good evening. আপোনালোকে দেখিছে আজি এতিয়া আমি ইভিনিং টাইমত অকণ ওলাই আহিছিলোঁ ওলাই আহি খানাটো ঘৰত বনাবলৈ ইমান ইচ্ছা নগ'ল গতিকে আমি ৰেষ্টুৰেণ্টতে খাই যাওঁ বুলি ভাবিলোঁ গোলাঘাট জিলাৰ মেইন টাউনতে অৱস্থিত এইটো এখন ৰেষ্টুৰেণ্ট দেখিছে কিং চিলি বুলি কয় এখন ফেমাছ ৰেষ্টুৰেণ্ট কিং চিলি মেনুখন এইখন দেখিছে গতিকে আমি ইয়াতে অৰ্ডাৰ দিছোঁ এতিয়া বৰ্তমান চিকেন বিৰিয়ানী অৰ্ডাৰ দিছোঁ আৰু লগত আৰু কিবা কিবি অন্যান্য অৰ্ডাৰ দিছোঁ এইখন মেনুখন আপোনালোকক মই দেখুৱাই এই আইটেমবিলাক দেখিছে এতিয়া অৰ্ডাৰ দিছোঁ অকণমান প্ৰায় আধা ঘণ্টা পিছত আহি পাব গতিকে আহিলে আপোনালোকক দেখুৱাম আমি কেনেদৰে হেৰি হয় যিহেতুকে অৰ্ডাৰ দিয়া খানাখিনি বনাওঁতে প্ৰায় আধা ঘণ্টা সময় লাগিব একেবাৰে আমি আজি লাষ্ট কাষ্টমাৰ 8টা বাজি গৈছে গতিকে হঠাতে ওলাই আহি আমাৰ মন যোৱাৰ কাৰণে ৰেষ্টুৰেণ্টখনত খাবলৈ ল'লোঁ মই এতিয়া ৰেষ্টুৰেণ্টখনৰ ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা আপোনালোকক গোলাঘাট টাউনৰ গোটেই পৰিস্থিতিটো এবাৰ দেখুৱাইছোঁ কেনেকুৱা দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইফালে দেখিছে আজি আন্ধাৰ হৈ আছে একচুৱেলি কাৰেণ্ট নাই ইনভাৰ্টাৰৰ পোহৰত যিখিনি পোহৰ ওলাই আছে সেইখিনিকে মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ গতিকে চাওক ইয়াতে লিখা আছে অ'পেন 9 AM to 9 PM বুলি লিখা আছে গোটেই পৰিৱেশটো দেখুৱাইছোঁ সেইখিনি সন্মুখত আৰু বহুত ৰেষ্টুৰেণ্ট আছে এইখিনি গোলাঘাট টাউনৰ মেইন চেণ্ট্ৰেল এৰিয়া গতিকে চেণ্ট্ৰেল এৰিয়াৰ ভিতৰতে এয়া দেখিছে তলফালে গাড়ী অহা যোৱা কৰি আছে গতিকে আপোনালোকক এফালৰ পৰা মই দেখুৱাই যাম আজি কি কৰোঁ মই ভিতৰৰখিনিও দেখুৱাই তললৈ অকণমান নামি আহিছোঁ তললৈ দেখিছে তলত এই আৰু দুখনমান সৰু সুৰা দোকান আছে ধুনীয়াকৈ সজোৱা আছে দোকানকেইখনত তাতে কিবা কিবি পোৱা যায় চাহ তাহো পোৱা যায় দৈ গাখীৰ মিঠাই এইবিলাক চুইচ পোৱা যায় গতিকে ওপৰলৈ উঠি আহি মই আপোনালোকক পুনৰ দেখুৱাইছোঁ এয়া চাওক গোটেই পৰিৱেশটো ৰেষ্টুৰেণ্টখনৰ পৰিৱেশটো সন্মুখৰখিনি গ্লাছ ওপৰত নিউ কিং চিলি বুলি লিখা আছে ধৰিব নিশ্চয় পাৰিছে কেমেৰাত আন্ধাৰ হৈ আছে লাইট অলপ কম আজি মই আপোনালোকক আগতেই কৈছোঁ গতিকে এতিয়া এফালৰ পৰা মই আপোনালোকক দেখুৱাই গৈ থাকিম সোমাই যাম ভিতৰত এই দূৰত পৰিৱেশটো মই দেখুৱাইছোঁ পোনে পোনে দেখিছে এইটো ৱাছৰুমটো আছে এই বাওঁফালৰে এণ্ট্ৰিটো মেইন গেটখন ৰাইট ছাইডত এইটো ৰিচিপশ্যন এইটো ৱাছৰুমটো দেখুৱাইছোঁ পুনৰবাৰ এইটো ৰিচিপশ্যন কাউণ্টাৰ হয় ইয়াতে ৰিচিপশ্যনৰ মানুহ বহে গতিকে লেফ্ট হেণ্ড ছাইডলৈ গোটেই ৰুমটোত আমি এতিয়া মই দেখুৱাম আপোনালোকক এইবোৰ টেবুলবোৰ ধুনীয়াকৈ সজাই আছে গ্ৰীণ কালাৰৰ আছে অৰেঞ্জ কালাৰৰ এনেকৈ টেবুলবোৰ ধুনীয়াকৈ সজা আছে ওপৰত ফ্ল'ৰেচেণ্ট ব্লু কালাৰ আৰু গ্ৰীণ কালাৰৰ দুটা বাৰ দি লাইটখিনি জ্বলোৱা আছে ধুনীয়াকৈ প্ৰত্যেক টেবুলৰ ওপৰতে লাইট আছে গ্লাছৰ গোটেই পৰিৱেশটো টেবুলত সজোৱা আছে ধুনীয়াকৈ এইবোৰ গোটেইখিনি টেবুল আপোনালোকক ছিটিং এৰিয়াখিনি দেখুৱাব গৈছে এইখনৰ টেবুলতে আমি বহিছোঁ এতিয়া মই অকণমান বাহিৰলৈ ওলাই গৈ আপোনালোকক দেখুৱাম এইখিনিতে ৱাছ বেচিনটো আছে সোঁ ছাইডলৈ ৱাছ বেচিনটো আছে এয়া দেখিছে ইয়াৰ পৰা গোটেইখিনি গ্লাছ লগোৱা আছে ইয়াৰ পৰা ডাইৰেক্ট গোলাঘাট টাউনৰ মেইন ৰোডটো আপোনালোক দেখা পায় গতিকে আহকচোন এতিয়া কি কৰোঁ আপোনালোকক দেখুৱাই যাওঁ এতিয়া দেখিছে আমাৰ প্লেট লগাই দিলে এই টেবুলৰ ওপৰত ডেট মিনছ আমাৰ খানা আহি যাব এয়া দেখিছে মাটকাত বিৰিয়ানী আহি গৈছে আমাৰ এটা বিৰিয়ানী আমাৰ আৰু আহিবলৈ আছে এইটো আহিছে আৰু লগত ডাল ফ্ৰাই আৰু কিবা কিবি আছিলে সেইখিনি দিবহি এতিয়া আগৰ কফি চফি খোৱা হৈ গ'ল গতিকে গোটেইখিনি বস্তু দিয়াৰ পিছত বিশেষে ছাৰ্ভ কৰি দিব গতিকে তেওঁ ছাৰ্ভ কৰি দিলে গোটেই টেবুলে আমাৰ ছাৰ্ভিং কৰি দিছে মাইনাৰ তাত দিছে তাৰপিছতে মোৰ তাত দিব গতিকে আজি ৰাতিৰ নৈশ আহাৰ খোৱা আমাৰ পৰ্বটো এই ৰেষ্টুৰেণ্টতে খাই আমি শেষ কৰিলোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই কেনে পালে জনাব ধন্যবাদ থেংক ইউ